নমস্কাৰ পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাই ৰিচাৰ্জ আয়ুৰ্বেদা আছাম। ৱেলকাম বেক টু ইউটিউব চেনেল মাই ৰিচাৰ্জ আয়ুৰ্বেদা আছাম। আমাৰ শৰীৰৰ ভিতৰত বিভিন্ন ধৰণৰ অংগ আছে, যেনে ব্ৰেইন, লিভাৰ, কিডনী, এনেকুৱা ধৰণৰ নানা ইম্পৰ্টেণ্ট অৰ্গেন্সবিলাক আছে। তাৰ ভিতৰত থকা ইম্পৰ্টেণ্ট অৰ্গেন্সটো হ'ল লিভাৰ। আপোনালোক হয়তো বেছিভাগেই জানে যে লিভাৰক ছেকেণ্ড মগজু বুলি কোৱা হয়, আৰু লিভাৰে আমাৰ খাদ্যবিলাক হজম কৰাত বা খাদ্যৰ হজম কৰা প্ৰণালীটোত যথেষ্টখিনি এটা ভূমিকা আছে। আৰু বেছিভাগে জানে যে লিভাৰটো অপাৰেশ্যনৰ মাধ্যমেৰে এজনে আন এজনৰ শৰীৰত লগাই ল'ব পাৰে। যিয়ে নহওক বাৰু, আজি এইটো ভিডিঅ'ত মই আপোনালোকক মাই ৰিচাৰ্জ আয়ুৰ্বেদাৰ এটা জবৰদস্ত প্ৰডাক্ট, সেই প্ৰডাক্টটো হৈছে মাই ৰিচাৰ্জ আয়ুৰ্বেদাৰ নিউট্ৰিবন লিভ 2000। যিসকলে মাই ৰিচাৰ্জ আয়ুৰ্বেদাত কাম কৰি আছে তেওঁলোকে এই প্ৰডাক্টটোৰ বিষয়ে নিশ্চয় শুনিছে বা এবাৰ হ'লেও ব্যৱহাৰ কৰিছে, আৰু ব্যৱহাৰ কৰাৰ ফলত এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হৈছে। আজি এইটো ভিডিঅ'ত মই আপোনালোকক মাই ৰিচাৰ্জ আয়ুৰ্বেদাৰ নিউট্ৰিবন লিভ 2000 প্ৰডাক্টটোৰ কি কি বেনিফিট আছে, ইউজেছ কেনেকৈ কৰিব লাগে আৰু প্ৰাইচ কিমান, গোটেইখিনি ডিটেইলছ সামগ্ৰিকভাৱে দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। গতিকে অকণো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এইবাৰ মই আপোনালোকক মাই ৰিচাৰ্জ আয়ুৰ্বেদাৰ নিউট্ৰিবন লিভ 2000 প্ৰডাক্টটোৰ বেনিফিট তথা উপকাৰিতাৰ বিষয়ে ক'বলৈ লৈছোঁ। 1 নম্বৰ উপকাৰিতা হ'ল এই প্ৰডাক্টটোৱে আপোনাৰ শৰীৰৰ ডাইজেষ্টিভ ছিষ্টেমটো নিয়মীয়া কৰি ৰখাত সহায় কৰিব, অৰ্থাৎ আমাৰ শৰীৰৰ পাচন তন্ত্ৰটোৰ কাৰ্যকলাপবিলাক নিয়মীয়া কৰি ৰখাত যথেষ্টখিনি সহায় কৰে এই প্ৰডাক্টটোৱে। 2 নম্বৰ বেনিফিট হ'ল এই প্ৰডাক্টটো যদি আপোনালোকে ৰেগুলাৰ সেৱন কৰি থাকে তেতিয়াহ'লে লিভাৰৰ লগত যিবিলাক বেমাৰ হয়, মানে লিভাৰৰ লগত জড়িত যিবিলাক বেমাৰ, সেই বেমাৰৰ কাৰণে অত্যন্ত উপকাৰী। অৰ্থাৎ লিভাৰৰ লগত যদি আপোনাৰ কিবা সমস্যা থাকে, যেনে খাদ্য হজম নোহোৱা বা খাদ্য হজম হোৱাত প্ৰব্লেম হোৱা বা পাচন তন্ত্ৰৰ কিবা অসুবিধা হয়, লিভাৰৰ লগত যিবিলাক ৰিলেটেড সমস্যা, সেই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পোৱাত এই প্ৰডাক্টটোৱে যথেষ্টখিনি সহায় কৰে। 3 নম্বৰ বেনিফিটটো হ'ল এই প্ৰডাক্টটো যদি আপোনালোকে ৰেগুলাৰ সেৱন কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ ছাইড এফেক্ট তথা পাৰ্শ্বক্ৰিয়া হোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাই। আৰু এই প্ৰডাক্টটো 100% ছেফ, মানে 100% সুৰক্ষিত তথা নেচাৰেল, মানে প্ৰাকৃতিক। আৰু এই প্ৰডাক্টটো ব্যৱহাৰ কৰোঁতে কোনো ধৰণৰ কেমিকেল ইউজ কৰা নাই। এইটো এটা নেচাৰেল ইনগ্ৰিডিয়েণ্টছ থকা প্ৰডাক্ট, আৰু এইটো আপোনালোকে ৰেগুলাৰ বেচিছতো সেৱন কৰিব পাৰে। 4 নম্বৰ বেনিফিটটো হ'ল এই প্ৰডাক্টটো যদি আপোনালোকে ধুনীয়াকৈ ৰেগুলাৰ সেৱন কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ হজম শক্তি বৃদ্ধি পাব, লগতে আপোনালোকে সোনকালে ভোক লাগিব। 5 নম্বৰ বেনিফিট হৈছে এই প্ৰডাক্টটো যদি আপোনালোকে ৰেগুলাৰ সেৱন কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ শৰীৰৰ ডাইজেষ্টিভ ছিষ্টেমটো যথেষ্টখিনি ষ্ট্ৰং তথা শক্তিশালী কৰাত সহায় কৰিব। আৰু ডাইজেষ্টিভ ছিষ্টেমটো যদি ভালে থাকে তেতিয়াহ'লে আমাৰ শৰীৰৰ অন্য ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্টখিনি কম হয়। 6 নম্বৰ বেনিফিটটো হ'ল এই প্ৰডাক্টটো যদি সেৱন কৰি থাকে তেতিয়াহ'লে আমাৰ শৰীৰত অৰ্থাৎ তেজত হিমোগ্ল'বিনৰ পৰিমাণ যথেষ্টখিনি বৃদ্ধি কৰাত সহায় কৰে। 7 নম্বৰ বেনিফিট হ'ল এই প্ৰডাক্টটো যদি সেৱন কৰি থাকে তেতিয়া আমাৰ শৰীৰত কলেষ্ট্ৰৰেল পৰিমাণ যথেষ্টখিনি কমোৱাত সহায় কৰে। 8 নম্বৰ বেনিফিটটো হ'ল এই প্ৰডাক্টটো যদি সেৱন কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ শৰীৰৰ লিভাৰটো শক্তিশালী তথা সুস্থ সবল হৈ থাকিব বুলি মই ভাবোঁ। 9 নম্বৰ বেনিফিটটো হ'ল এই প্ৰডাক্টটো যদি আপোনালোকে ইউজ কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ শৰীৰৰ যোনটো লিভাৰ আছে, লিভাৰত চেলৰ পৰিমাণ যথেষ্টখিনি বৃদ্ধি পোৱা আৰু নতুনকৈ চেল গঠিত হোৱাত এই প্ৰডাক্টটোৱে যথেষ্টখিনি সহায় কৰে। 10 নম্বৰ বেনিফিটটো হ'ল এই প্ৰডাক্টটো যদি আপোনালোকে সেৱন কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ শৰীৰৰ শক্তি বা ক্ষমতাবিলাকো যথেষ্টখিনি বৃদ্ধি পাব। এইখিনিয়ে আছিল বেনিফিট মাই ৰিচাৰ্জ আয়ুৰ্বেদাৰ নিউট্ৰিবন লিভ 2000 কেপচুল প্ৰডাক্টৰ বেনিফিট, মানে উপকাৰিতা। এইবাৰ মই আপোনালোকক মাই ৰিচাৰ্জ আয়ুৰ্বেদাৰ নিউট্ৰিবন লিভ 2000 কেপচুলটো যোনটো আছে লিভাৰৰ কাৰণে, সেইটো আপোনালোকে ইউজেছ অৰ্থাৎ ব্যৱহাৰ কেনেকৈ কৰিব সেই সম্পৰ্কে কিছু কথা ক'বলৈ চেষ্টা কৰিম। আপোনালোকে ডেইলি 1 বা 2টা কেপচুল দিনত 2 বা 3 টাইম ল'ব পাৰে।
আৰু আপোনালোকে যদি ভাল ৰিজাল্ট এটা বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো ৰেগুলাৰ অৰ্থাৎ সদায়ে সেৱন কৰিব পাৰে। এইটো আছিল ইউজেছৰ প্ৰক্ৰিয়া। এইবাৰ মই আপোনালোকক এই প্ৰডাক্টটোৰ প্ৰাইচ অৰ্থাৎ মূল্যটো ক'বলৈ বিচাৰিছোঁ। ইয়াৰ মূল্যটো হৈছে 570 টকা আৰু ইয়াৰ পৰিমাণটো হৈছে 60টা কেপচুল। এইখিনিয়ে আছিল ইনফৰমেশ্যন মাই ৰিচাৰ্জ আয়ুৰ্বেদাৰ নিউট্ৰিবন লিভ 2000 কেপচুলটোৰ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।